হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ চেনেলটোলৈ জনালে আপোনালোকক স্বাগতম। আৰু এয়া হৈছে দীপৰ বিলত আহিছোঁ আজি মানে চাবলৈ, কাৰণ অহাকালি খাম আমি পিকনিক। সেইকাৰণে মানে প্লেচটো চাব আহিছোঁ। এইখিনি বঢ়িয়া জেগা হৈছে আমাৰ পিকনিক খোৱাৰ কাৰণে। চাওক, ইফালে সূৰ্য ডুবু অৱস্থা, আৰু আমি আজি খুঁটাকেইটা মানে পুতি থৈ যাবলৈ আহিছোঁ, যাতে কালি আমাৰ খোৱাত একো অসুবিধা নহয়। পটকৈ মানে আহি মেলি আমি গোটেইখিনি যোগাৰ কৰিব পাৰোঁ। আৰু এইফালে চাব, আমি আজি আহি পালোঁ, আৰু এতিয়া ৰাতিপুৱা আহি কিনি চবখিনি যোগাৰ কৰি মিলি এয়া চব আনি লৈছোঁ আমি। আৰু এয়া চকী ধুনীয়াকৈ চব্জি কাটি আছে, চবখিনি যোগাৰ কৰি গোটেইকেইটাই লগ হৈ কিনি, আমাৰ মানুহ বাৰু এটা এটাকৈ আহিছে, গোটেইকেইটা আমি লগ লগা নাছিলোঁ। আৰু ট্ৰেইনখন যে কি টানিছোঁ, বাগৰি পৰু অৱস্থা। আৰু এইফালে আনি আছে বা, কাৰণ দুটা খুঁটা লগা আছিল, কাৰণ ট্ৰেইনখন আমাৰ পৰু অৱস্থা। বাবুৱে বাৰু বহুত হেল্প কৰিছে, সি একো কৰিয়ে নাপায়, তথাপিতো যিখিনি আমাক হেল্প কৰি দিছে বেচেৰাটোৱে, পৰীক্ষা দি আহি এইখিনি কৰি দিছে। এইখন ট্ৰেইনখন চাওক, এই গাতে পৰিব এতিয়া। এইফালে ৰান্ধনি পলাও অৱস্থা, বোলে ট্ৰেইনখন মোৰ মূৰতে পৰে নেকি। তো এনেকৈ আমাৰ ব্ৰেকফাষ্টটো বাৰু বহুত দেৰি হৈ গ'ল। আপোনালোকে জানি আচৰিত হ'ব যে ব্ৰেকফাষ্ট খাইছোঁ আমি 1:30 বজাত, মানে আচৰিত। কাৰণ আহোঁতে মিলতে আমাৰ বহুত দেৰি হৈ গৈছিল, আৰু মোৰ ল'ৰাটোকো অলপ সময়ৰ কাৰণে মই লৈ গৈছিলোঁ। লৈ যে তাক বাৰু ঘৰত পটকৈ থৈও গৈছোঁ মই, কাৰণ বহুত বতাহ দি আছিল, বতাহৰ কাৰণে বেমাৰৰ ভয়তে, আৰু লগতে তাক অলপ খেলিব দিছোঁ। পৰিলেও কিবা কিবি হ'ল, আৰু এনেকৈ খেলি মেলি তাক থৈ দিলোঁ। লগতে মোকো অকণমান মই দেখাই দিছোঁ, কাৰণ মই অলপ ওলোৱাই নাছিলোঁ, কাৰণ মই সকলোকে বনাই আছোঁ ভিডিঅ'। আৰু মোক মানে ভিডিঅ' বনাওঁতে মানুহ মই নাপালোঁ, মানে কাকো কোৱাও নহ'ল বাৰু। এনেদৰে চবখিনি লগ হৈয়ে গোটেইকেইটাই মানে বনাইছোঁ। আৰু এজনীয়ে এনেকুৱা ঘাটি নাই যে কোনোবাই বহি আছে, সকলোৱে মানে এটা এটা উঠি আহি কিনে চবেই লগ হৈ বনোৱা গৈছে। লগতে দুজনী খুৰী আহিছিল, মানে এজনী বৌ হয়, সিহঁতে মানে কি কৰিব আহিছে, নাচিব আহিছে। আৰু আমাৰ মানে খানাটো চাব আহিছে। আৰু সিহঁতে অহাৰ কাৰণে আমি বহুত হেপী, কাৰণ ট্ৰেইনখন আমাৰ একেবাৰে বেয়া হৈ আছিল, আৰু সিহঁতে আহি কিনে দুয়োজনী লগ হৈ মানে ট্ৰেইনখন আমাৰ বঢ়িয়া কৰি দিছে। আৰু এইখন মাংস, আমি মানে মাংসখন নক'ব আৰু 5জন মানে লগ হৈ মাংসখন বনাইছোঁ। আৰু ফিনিচিং বাৰু ময়ে কৰি দিলোঁ, সেইটো বাৰু বেলেগ। আৰু এইফালে বেঙেনা ফ্ৰাই চলি আছে, বৌয়ে ধুনীয়াকৈ বেঙেনা ফ্ৰাই কৰি আছে, আৰু বেচন দিছে আৰু বেঙেনাত। আৰু এইফালে চাওক, ইমান ধুনীয়া পৰিৱেশ দীপৰ বিলত। আপোনালোকেও দীপৰ বিলত এনেদৰে খানা খাব নিশ্চয় যায় পিকনিক খাবলৈ, মই জানো। আৰু এইবাৰ দীপৰ বিলত মানুহে পিকনিক খাব আহিব পৰা নাই, কাৰণ এইবাৰ পানী ভালদৰে শুকোৱা নাই। আৰু আমাৰ যোনখিনি জেগাত মানে ওচৰতে, ঘৰৰ ওচৰত ফিল্ডখনত খানা খাইছিলোঁ, সেইখিনি মানে কি হৈছে, মাটিখিনি অকণমান ঢিলা হৈ আছে। তো এনেদৰে কিছুমানে ফটো উঠি আছে, এই আছক মানে সূৰ্যটোক টাৰ্গেট কৰি ফটো উঠি আছে বাৰু। আৰু এইফালে চলিব এতিয়া নাচ গান। আপোনালোকক দেখাম এইবাৰ মই ডান্স। এইটো কি, এইটো হেৰি নেকি, মানে ঢুলীয়া মই নাচবা নাজনো। নাচ বাগান, আৰু এয়া হৈছে নাচ বাগান শেষ হৈ গ'ল। আৰু এতিয়া হৈছে আমাৰ মানে গোটেইখিনি এয়া আমি খাব বহিলোঁ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক জনালোঁ ধন্যবাদ। বাই বাই।